হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোকে ভিডিঅ'টো চোৱা গৰম জনাইছোঁ। আজি মই ৰাতি কিহৰ কাৰণে ভিডিঅ' বনাই আছোঁ। ভিডিঅ'টো বনাইছোঁ এনেকুৱা মই বহুত পস্তালোঁ আহি কেনে কেনেকুৱা কি আপোনালোকক যেন মই ক'ত থাকোঁ কি কৰোঁ মোৰ লাইফষ্টাইলটো মই এটা ব্লগ চিষ্টেমত বনাব খুজিছোঁ। সেইটো কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। মই ক'ত আছোঁ বৰ্তমান, ইয়াতে আছোঁ, কোনো বৰ্তমান নাই, কোনো মানুহ নাই বৰ্তমান ইয়াতে কামগিলা চলি থাকে, আমাৰ কামগিলা মাছৰ কামগিলা ইয়াতে চলি থাকে। কিন্তু আজিকালি বহুত দিন হ'ল, আজি 10 দিন হ'ল কাম চাম চলা নাই। সেইটো কাৰণে আপোনালোকক ভিডিঅ'ত দিছিলোঁ বাৰু, আগতে দি আছোঁ কম চলি আছিল। তাৰপিছত এইফালে মাছ এইফালৰ পৰাই আহি এইফালৰ পৰাই মাজে ফুল ডিটেইলছত ভিডিঅ'টো দিম বুলি ভাবিছোঁ। ৰাতি ভিডিঅ' কৰি আছোঁ, দিনত হ'লে অলপ লাজ লাগে না, সেইটোৰ কাৰণে। মাছগিলা এইফালৰ পৰা আহি এইটো এটা ৰাস্তা নিচিনা, আৰু পানীৰ কাৰণে এইটো ৰাস্তা নিচিনা। এইফালে আমাৰ আছামৰে মানুহ এইফালে চব মোৰে লগ হৈ এইগিলা মাছ ধৰি আছে। এইফালৰ পৰা আহি কেনে কেনেকুৱা হয় ভিডিঅ'টো কমেণ্ট কৰি জনাব আপোনালোকে। এইফালৰ পৰা আহি কেনে ইয়াতে দাম দৰ হৈ কেনে তাতে মালিকগিলা চবে বহি থাকে। ইয়াতে চব মালিকগিলা এই চেয়াৰকেইখনত গোটেই মালিকগিলা বহি থাকি কেনে সেইফালে আপোনাক দেখুৱাই আছোঁ আৰু ইফালে চব মালিকগিলা চব বহি থাকে। তাৰপিছত কোনে লয় আমাৰ কাম ক'ত দেখুৱাই আছোঁ বাৰু। এইফালে এইগিলা চব ঘৰ এতিয়া বৰষুণ দিলে বৰষুণ পানী চানী পুৰা ঢালাই, টিং নহয় আকৌ এইগিলা চব ঢালাই। তাৰপিছত ইফালে এইটো হ'ল বেলেগ এটা পাৰ্টি, সেইটো এটা বেলেগ এটা পাৰ্টি। আমাৰ পাৰ্টিটো এইটো ইয়াতে কাম চলে, আমাৰ ইয়াতে কাম চলে। তাৰপিছত এইফালে মাছ ধৰি আছে। তাৰপিছত এইফালৰ লাষ্ট এটাটোত কাম চলি আছে। সেইটো লাষ্ট এটাটো মই জুম কৰি দিছোঁ। সেইফালে সেইটো এটাত কাম চলি আছে, বেলেগৰ পৰা মাছ আহি আছে। তাৰপিছত তেনেকুৱা কি কৰি আছে, এইটো ট্ৰেন্সফাৰ কৰি আছে, সেইটো কাৰণে এইফালে মাছ ধৰি আছে। তাৰপিছত আমি এইফালে জালো মাৰি আছে। मोनदों ना मोनाखै आदा? मोनबाय। আমি এইফালে আহি আছোঁ, এইফালৰ পৰা পুৰা দীঘল আৰু কাম মাছটো এইফালৰ পৰা আহে। সেইফালে লাইনকৈ জ্বলি আছে। সেইফালৰ পৰা আহে সেইফালে পূৰা সাগৰ আছে। এইটো সাগৰ, এইটো যাই কিনে সাগৰত জইন লাগছে। আৰু সাগৰত জইন লাগি সেইফালে আগত কিবা আছে। তাৰপিছত এইফালৰ পৰা এনেকুৱা পানী বহি আহে, এইফালে লাষ্টত সাগৰ আছে। এইগিলা চব কামৰে জেগা। আৰু আপোনালোকক মই ৰাতিৰ ভিউটো দেখাইছোঁ, কেনেকুৱা কি হয়। মানুহগিলা বনাই দিনত ভিডিঅ', মই বনাই আছোঁ ৰাতি। এইফালে SNF ফুল ফ্ৰম কিবা নাজানো মই বাৰু। এইফালে জাহাজখিনি পূৰা ৰখি আছে। এটা কথাত গাইজ আহি কেনে ভালো লাগছে, কেনেকুৱা কি ভাল লাগছে, এক্সপিৰিয়েঞ্চ হৈছে। ওপৰেদি উৰি আহিব পাৰিছোঁ মই, কি ক'ম, ওপৰেদি উৰি আহিব পাৰিছোঁ। তাৰপিছত এইফালে এনেকুৱা জেগাগিলা ঘূৰি পাইছোঁ। তাৰপিছত আৰু বেছি নাই, আৰু কিतना আৰু এপ্ৰিল আৰু কিমান মাহ আছে। এইফালে 5 মাহ পিছত গুৱাহাটী যাই আছোঁ। গুৱাহাটীত যাই কিনে ধামাকা ভিডিঅ' বনাই থাকিম আপোনালোকৰ কাৰণে। ভিডিঅ'খিনি ইটানৰ পৰা অলপ এনেই নৰ্মেলকৈ দি আছোঁ, নৰ্মেলকৈ দি কেনে পিছত ভালদৰে বনাম বুলি ভাবি আছোঁ। এতিয়াও থাম্বনেইল চাম্বনেইল বনোৱা শিকি লওঁ, চব শিকি লৈ কেনে আপোনালোকৰ পিছত পূৰা ডিটেইলছে ভিডিঅ'টো বনাই দিম। এইটো ফেচবুকত দিম। ফেচবুকত দিওঁতে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু কি ক'ম আৰু শ্বেয়াৰ কৰি দিব, এণ্ড ছাবস্ক্ৰাইব এটা কৰি দিয়ক। নেক্সট এটা ভিডিঅ'ত কেনেকুৱা কি ভিডিঅ' কমেণ্ট কৰিলে হ'ল। কমেণ্ট কৰাৰ পিছত মই ভিডিঅ' বনাব ট্ৰাই কৰি থাকিম। এইটো এণ্ড কৰিম মাছ কি মাছ পায় এনেকুৱা দেখুৱাই আছোঁ, কেনেকুৱা কি মাছ পায়। এইটো কি মাছ বুলি কয়, এইটো টিঙিৰা মাছ বুলি কয় নে কি মাছ, এনেকুৱা পায়ে থাকে। আমি আৰু এটা পাইছিলোঁ, এই যে দাদাজন লৈ গৈছে, এইটো পালে আমি ৰাখিব লাগিব। এইখিনিতে মই ভিডিঅ'টো সমাপ্ত কৰিব বিচাৰিছোঁ। আজিলৈ ভিডিঅ'টো এইখিনিতে। কেনে লাগিলে এটা কমেণ্ট কৰি যাব। কমেণ্ট কৰিব নাপাহৰিব, কমেণ্ট এটা কৰি যাব। বাই।